চাওক আমি প্ৰথমে বাল্য বিবাহৰ বিৰুদ্ধে আমি সদায় মাত মাতি আহিছোঁ। আমছুৱে আজি বিগত 5-4 বছৰৰ পৰাই বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু আমছুৱে গোটেই অসম জুৰি প্ৰায় 3,500ৰ অধিক বাল্য বিবাহ বন্ধ কৰিছে। আৰু এই বাল্য বিবাহ বন্ধ কৰিবলৈ যাওঁতে আমি বহুতো ঘাট প্ৰতিঘাতৰ সন্মুখীন হৈছোঁ। আমাক কোনো সঁহাৰি দিয়া নাছিলে। যিহেতু এইবাৰ চৰকাৰে আমাক সঁহাৰি দিবলৈ আগবাঢ়ি আহিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু ইয়াত কিছু আমি দেখিছোঁ যে আগতে বিয়া পাতি যোৱা যিবোৰ পৰিয়াল আছে তেওঁলোককো স্বামীসকলক গ্ৰেপ্তাৰ কৰি অনা হৈছে। তেওঁলোকৰ পৰিয়ালক যাতে চৰকাৰে সহায় কৰে, যাতে তেওঁলোকৰ যিবোৰ সতি সন্তনি হৈছে সেইবোৰক যাতে চৰকাৰে দায়িত্ব লয় আৰু পৰিয়ালটো যাতে চৰকাৰে দায়িত্ব লয়, সেইটো আমি চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু বাল্য বিবাহৰ বিৰুদ্ধে সকলোৱে মাত মাতিব লাগে। অকল চৰকাৰ বা কঠোৰভাৱে পদক্ষেপ ল'লেই নহ'ব। বুদ্ধিজীৱী মহল, অসমবাসী ৰাইজ সকলোৱে বাল্য বিবাহৰ বিৰুদ্ধে মাত মাতিব লাগিব। আৰু বিশেষকৈ আমাৰ সম্প্ৰদায়ত বাল্য বিবাহটো অধিক হৈছে, আপোনালোকে জানে। সেইকাৰণে আমাৰ সম্প্ৰদায়ৰ সকলোকে, বুদ্ধিজীৱী হওক বা যিবোৰ আমাৰ সমাজত মান্যবৰ ব্যক্তি আছে তেওঁলোকেও দায়িত্ব ল'ব লাগিব। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি উন্নতিভাৱে আগবঢ়াই লৈ যাব লাগিব, আৰ্থিকভাৱে আগবঢ়াই লৈ যাব লাগিব, তেতিয়াহে আমাৰ সমাজৰ পৰা বাল্য বিবাহটো নিৰ্মূল হ'ব।